চুপ মোবাইল চোবাইল আছে নাজানো পাই নাজানো ককাই ফোন বাজি কাম কৰ দেখা পাই এই পিছত মোবাইল মই ৰিয়া নাৰে এই মাছখন এই মাছখন মাৰি লওঁ ও মা স্যানিটাইজার করছো লয়ে লওঁ তখন থাকিবও পাৰে নহয় পকেটটা লয়ে লওঁ অ ৰিয়া কি কৰিছ খবৰ ভাল তাকে দেই লকডাউন এটা গৈছ না বৰ আমনি লাগিছে তোৰ স্কুলো বন্ধ এই ভণ্টিহঁতেও বৰ দিগদাৰ কৰি থাকে ঘৰতে তাকে হেৰি কৰিলো এনেই ওলাই আহিলো আৰু এই কি কবিনো পঢ়া শুনা এই মোবাইলতহে আৰু আজিকালি মোবাইলতে এইবোৰ দি আছে বাইদেউহঁতে আৰু লিখি থাকো মোৰ পৰা মানে তহঁতৰ দাদা মোবাইল আছিলে নহয় কথা কি দাদা যে এইকণত বিয়া এখন আছিলে বিয়াখন খাবলৈ গৈছিলে কোনোবা বোলে এই কৰোণা কোনোবা বেলেগ ৰোগী এজন আহিলে বিয়া খাবলৈ তাৰপিছত এই সেইটো কাৰণে সেই বিয়া ঘৰত থকা চব মানুহকে লৈ গ'ল আছুতীয়াকে ৰাখিছে বোলে হ'ল নি তেতিয়াহ'লে এটা কথা নহয় এই তহঁতি চেকআপ টেকআপ কৰিলে নাই এই চেকআপ মানে কিনো আৰু আমি চেকআপ নাই কৰোৱা তহঁতিও কৰাই ল'ব লাগিছিলে নহয় দাদা আমাৰ ঘৰলৈ অহাই নাই নহয় তাৰপৰা বহচোন কথাটো ভালকে শুনি লচোন কচোন বাৰু এই আমাৰ তাৰমানে বিয়ালে দাদাহঁত গৈছিলে তাৰপিছত এই বিয়াত থকা এই মানুহ এজনৰ অকমান সন্দেহ এটা কৰিলে সেই মানুহ এই বিয়াত থকা মানুহখিনিৰ লগতহে অকল লগালগি হ'ল মানে ঘৰলে নাহিলে দাদাহঁত মানে বিয়াত থকা গোটেই বুকে লৈ গ'ল তাকেহে দেই লকডাউনত বাৰু সেই বিয়াখনো কেলে পাতিব লাগে তই কচোন হয় নাই এই এতিয়া চৰকাৰে দিলেই যেনিবা 50 জনক সেই 50 জনক এতিয়া নপতাহেঁতেন এতিয়াতো এইটো সমস্যা নহয় সেইবোৰ কৰিব নালাগে আচলতে মানুহবোৰকে বুজি নাপায় কথাটো চৰকাৰে যেনিবা এতিয়া অনুমতিটো দিলেই হা এই 50 জন মানুহ এতিয়াতো মানুহজনে বিয়া নপতাহেঁতেন নহয় নিজৰ স্বাস্থ্যটোতকৈ বাৰু সেই বিয়াখন হেৰি নে বাৰু তই কচোন তেনেকুৱা এটা পৰিস্থিতিত এতিয়া এনেকুৱা এটা পৰিস্থিতি এইবোৰ কাম কোনেও কৰিব নালাগে অকল এহেঁত বুলিয়ে নহয় এইবোৰ কাম এতিয়া কোনেও কৰিব নালাগে সেই বিয়াখনত চবে মাস্ক মাৰিহে গৈছে আনকি দৰা কইনাও মাস্ক মাৰিয়ে গৈছে সেইটো কাৰণে গোটেই সোপাকে একাষৰীয়া কৰিলে কাৰো লগত কথা পাতিব নোৱাৰি কাকো চাব নোৱাৰি বোলে মোবাইল কোনো হেৰি কৰিব নোৱাৰি বোলে তাত সেইটো কাৰণে গোটেই সোপাই একাষৰীয়া হয় আৰু পংকজ দাটো কিহে পাইছিলে তোমাক যাবলৈ তহঁতিও দেই সেই লকডাউনটো ককাইনো কেলে যাবলৈ দিব লাগে আমাৰ মাহঁতেও কৈছিলে ময়ো কৈছিলো মাহঁতৰ কথা নুশুনিলে আৰু মোৰ কথা শুনিবনে এইটো হয় অৱশ্যে আৰু তাৰ এই মাস্কখন মাৰি বাহিৰলৈ যাবলৈ গ'লে তাৰ যি এক্টিং আমাৰ ঘৰত থাকক তেনেহ'লে তাৰ ভাও দেখিলে তই বলিয়া হৈ যাবি দাদা মোবাইলটো আনিলেচোন কেলে তোৰ মোবাইল চোৱাৰ বয়স উকলিহে গ'ল কি হ'ল তই যাবি লাগিছে মই যাওঁ এফালে তই ক'ত যাৱ মই ৰাহুল ঘৰলৈ যাওঁ বিয়াখন চাই আহি তই খাবি নেকি নেখাওঁ মই ভাবিছিলোঁ বাটত কিবা যদি যাওঁতে পাই যাওঁ মানে তোলৈ লৈ আহিম বুলি আহিছিলোঁ সদায় জানো সেইটো কাৰণে লৈ আহিম বুলি আহিছিলোঁ বাৰু সেই সেইটো মাক কৈ দিবি ৰাহুল লগতে বিয়াখন মাৰিছিলে সৈন্যাখন যাই তাৰ পাহৰিলোঁ কোনদিনা আমাৰ মায়ে গম পায় বিয়াখনৰ মাজে মাতিছিলে আমাক তাকে মই বিয়াখন খাবলৈ যাওঁ বিয়াখন পৰহিলে মই ৰাহুল লগলৈ যাম ৰাহুল লগত থাকি বিয়া চিয়া খাই আহিম আৰু অলপ 2-3 দিনৰ পাছত আহিম দেই মাক কৈ দিয়া কিন্তু বিয়া হৈছে পৰহিলে তই যে আজিয়ে যাওঁ ইমান বুজাই দিছোঁ তোক মই
কিমান বুজাই দেখিম যে মই মেইন মানুহ, মই নগ'লে বিয়া নহয়। তাতে এতিয়া লকডাউনৰ ছিজন, মানে মই বহুতখিনি পৰা হেৰি কৰিব লাগিব, মেনেজ কৰিব লাগে আৰু জানো আৰু কথা। তই যা যদি যা ভণ্টি, মাস্কখন লৈ আহিগেচোন যা। মাছখন কেলে আকৌ মোক তই নি হয়, তই বাহিৰলৈ যাওঁতে মাৰি যাব লাগে মাস্কখন। মাছখন আনিব দিছ আন, মই বেয়া নাপাওঁ। তই মাৰি মুখখন হৈ যোৱা নাই, তোৰহে মুখখন বেছি চলে মানে গম পাইলে। মই এখন মাস্ক নালাগে এইবোৰ বেমাৰী নহয়তো। মাস্ক মাৰি যা। আৰে তই মোক দম দিছ নেকি? হয়, মাস্ক মাৰি যা। সেই তেৰি নেমাৰি একেবাৰে বাকী নাই। কোনফালে কোনফালে চিধা ধৰিবই পৰা নাই পাই। মোবাইলটো ভাল বাচিলো দেই। মোবাইলটো তই যে মাস্কখন জেপত ভৰাই থলি, মাস্কখন কিবা লাগিছে ন? মাস্ক চাস্ক মই মাৰিবলৈ নাই যা। মই মাস্ক থোৱা নাই। এইবোৰ মানে মাস্ক এইটালৈকে পিন্ধি যাব, মোৰ বেমাৰ চেমাৰ কিনিও নহয় অ'। ৰচোন তই বৰ মই চাহ অকণ বনাই এ দেৰি হ'ব নেকি? বহুতে হ'ব। গেছতে দিম, পটককে হ'ব। চাহ তাহো দিছে, এতিয়া নাখাওঁ বুলি ক'লেও বেয়া হ'ব। লগৰ ছোৱালী বচাবা। তই কি বলত আছে ন? অৰ্থনি কিবা এই প্ৰশ্ন হেৰি কৰিছিলো। চাহ হেৰি এইবোৰ হেৰি নহয়, দুই পখালি থৈছনে? ভালকে দুই পখালিয়ে থৈছো। গম পাইছনে? এতিয়াতো মানে কি হ'ল, এতিয়া মোবাইলৰ কথা কৈছো। তহঁতৰ এতিয়া যোনটো মোবাইল আছিলে তোৰতো নায়েই এতিয়া চাগে, আছে জানো? এতিয়া মই যেন তেনে এটা আনিলোঁ যেনিবা লকডাউনতে এনেকুৱা আনিলোঁ। এতিয়া কিন্তু সমস্যা হৈছে মোবাইলৰ ওপৰত। এতিয়াতো চববোৰ হেৰিয়ত চলি আছে, সেইটো বেয়া কাম হৈছে, হয় নহয়? এই পঢ়া ব্যৱস্থাটো একেবাৰে পিছ পৰি যাব যেন পাওঁ। তাকেহে এতিয়া চিন্তাটো কৰিব লাগিছিলে সোনকালে, পৰিস্থিতিটো ধৰিব পৰা নাই দেই। কলৈ যাৱ তই? একদম যাব নোৱাৰ। যা, এই লকডাউনৰ সময় দেখিছনে বাৰু, সিহঁতৰ এতিয়া অকণো গাত কথা লগাই নাই, ঘৰতে এয়া। তাকেহে ইহঁততো সৰুৱে হৈ আছে বাৰু। এই কথাটো কৈছোঁ, 10 বছৰ তলৰ ছোৱালী হা, তাৰপিছত তোৰ এই 60 বছৰ ওপৰ সেইবোৰতো ওলাই যাবলৈ মানা গৈছে। এইসকলৰ গাত মানে এই হেৰি বেমাৰটো বোলে পটককৈ বোলে আক্ৰান্ত হৈ যায়, সেইটো বুলি কোৱা শুনিছোঁ। মানে এইটো সৰু ছোৱালী একোৱে বুজি নাপায়। তই এতিয়া ৰাস্তালৈ যাচোন বাৰু, টাউনলৈ যা, এই গোটেই মানুহ কিল কিলা কৰি গোটেই হেৰি কৰি গৈছে। আমাৰ মানুহবোৰে যদি এতিয়া যদি এইটো গাত কথা নলগায়, কোনে গাত কথা লগাব? সেইটো বেয়া কাম কৰিছে নহয়। চৰকাৰে যি নীতি নিৰ্দেশন দিছে সেইবোৰতো মানিবই লাগিব। আমি নামানিলে কোনে মানিব? এতিয়া ধৰিছোঁ তোৰ ককাহঁতলৈকে চাচোন, সিহঁতি এটা মাস্কখন মাৰি যোৱাহেঁতেন বা কিবা এটা কৰি যোৱাহেঁতেন, এই বিয়াখনলৈ যদি নগ'লহেঁতেন কি তাতো এতিয়া এনেকুৱা হেৰি নহয়, হয় নাই বাৰু? যিটো যদি নীতি নিৰ্দেশনা আমি ভালদৰে মানি চলো, তেনেহ'লে আমাক কোনেও এই কৰোণাৰ আক্ৰমণ আমাক পটককৈ কৰিব নোৱাৰে। বিশেষকৈ সামাজিক দূৰত্ব, সেইটো আমি সামাজিক দূৰত্বটো বৰ্তাই ৰাখিব লাগে। সেইটোৱে কথা। চৰকাৰে যি নীতি নিৰ্দেশনা মানিবলৈ কৈছে, সেই নীতি নিৰ্দেশনা আমি মানিব লাগিব। কৰোণা যুদ্ধত যোনসকলে যুঁজি আছে সেইসকলক আমি সন্মান কৰিব লাগিব, হয় নাই কওক? এতিয়া ডক্তৰ, নাৰ্ছ, পুলিচ প্ৰশাসন আদি সকলোকে আমি সন্মান কৰিব লাগে। এটা কথা কওঁ, আপুনিও সুস্থ থাকক আৰু আনকো সুস্থ ৰাখক। কৰোণা যুঁজত যোনসকলে যুঁজি আছে সেইসকল সঁচাই মহান দেই। তোমালোক সঁচাই মহান। হ'ব দে, বহুত দেৰি কৰিলোঁ বুজিছ, বহুত কথাই কৈ দিলোঁ আৰু যাওঁ দে। কৰোণা যুদ্ধত যিসকল যুঁজাৰুৱে যুঁজি আছে সেইসকলক আমি সন্মান জনাব লাগে আৰু চৰকাৰে বান্ধি দিয়া নীতি নিয়মসকল আমি আখৰে আখৰে পালন কৰিব লাগে আৰু সামাজিক দূৰত্ব আমি বজাই ৰাখিব লাগে আৰু লকডাউন উলংঘা কেতিয়াও কৰিব নালাগে। আৰু চৰকাৰে যিসকল পদক্ষেপ বান্ধি দিছে সেইসকলক আমি সন্মান জনাব লাগে আৰু এনেকৈ যদি আমি সন্মান জনাই এই সকলো যদি আমি নীতি নিয়ম কৰি যাওঁ, মানি যাওঁ, লকডাউন যদি আমি মানি যাওঁ, এদিন হ'লেও আমি কৰোণাৰ পৰা মুক্তি পামেই।